এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। অস্ত্ৰোপচাৰৰ সময়ত এজন যুৱকৰ পেটৰ পৰা ওলাল এটা সুৰাৰ বটল। পেটৰ বিষত চিকিৎসকৰ ওচৰ চাপিছিল যুৱকজনে। তাৰ পাছত চিকিৎসকে বিষৰ কাৰণ চিনাক্ত কৰিবলৈ শাৰীৰিক পৰীক্ষা চলাইছিল। প্ৰতিবেদন পোৱাৰ পিছত চিকিৎসকৰ চকু কপালত। তাৰ পাছত ৰিপৰ্টত ব্যক্তিজনৰ পেটৰ ভিতৰত এটা সুৰা বটল থকা বুলি জানিব পৰা গৈছিল। ব্যক্তিজনৰ বয়স হৈছে মাত্ৰ ২৬ বছৰ আৰু ব্যক্তিজনৰ নাম হৈছে নুৰছাদ মুনছুৰী। ইতিমধ্যে অস্ত্ৰোপচাৰ কৰি চিকিৎসকে পেটৰ পৰা উলিয়াই দিয়ে সেই বটলটো। নুৰছাদৰ প্ৰায় ২.৫ ঘণ্টা জোৰা অস্ত্ৰোপচাৰ চলিছিল। বটলটোৱে তেওঁৰ পেটত ক্ষতি কৰিছিল বুলি জানিব পৰা গৈছে। বৰ্তমান অস্ত্ৰোপচাৰৰ পিছত নুৰছাদ এতিয়া বিপদমুক্ত বুলি জানিবলৈ দিছে চিকিৎসকসকলে। আৰু এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে নেপালৰ ৰাউতাহাট গুজৰা এলেকাত বুলি জানিব পৰা গৈছে। ইতিমধ্যে আমি আপোনালোকক জনাই আছোঁ, এজন সুৰাপান কৰা ব্যক্তিৰ পেটৰ পৰা ওলাল এটা সুৰাৰ বটল।